কি কম মোৰ কথাটো মিছা হোক বুলি এই মুহূৰ্তলৈকে ভাবি আছিলোঁ, মিছা হোক, ভুল প্ৰমাণিত হোক এনেকৈ ভাবি আছিলোঁ। কিন্তু এতিয়া যিহেতু মুখ্যমন্ত্ৰীয়ে এইমাত্ৰ কৈছে, মুখ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে জুবিন গাৰ্গ নাই, আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, তাৰমানে কথাটো ভুল নহ'ল, কথাটো সঁচা হ'ল। আৰু কথাটো মানি ল'বলৈতো কাৰো এতিয়ালৈকে শক্তি হোৱাই নাই, কোনো বিশ্বাসেই কৰিব পৰা নাই। কিন্তু মই কি ক'ম যে ভূপেন হাজৰিকাৰ পিছত মানে সকলোকে আচ্ছন্ন কৰি ৰখা এগৰাকী শিল্পী, সকলোৱে মানে আবাল বৃদ্ধ বনিতা, শিশুৰ পৰা একেবাৰে বুঢ়া মানুহলৈকে জুবিন গাৰ্গৰ গীত কোনেও চাগে কেতিয়াও বেয়া পাব নোৱাৰে বা বেয়া পোৱা নাছিল। জুবিন গাৰ্গৰ দুই এক কিবা কাম কাজ কোনোবাই কেতিয়াবা বেয়া পাইছিল, সেইটো বেলেগ কথা। কিন্তু জুবিন গাৰ্গৰ যিখিনি গীত, সংগীত শিল্পী জুবিন গাৰ্গকজনক কেতিয়াও মানুহে বেয়া পাব নোৱাৰিছিল, বেয়া পোৱা নাছিল। আৰু মই এইটোৱে ক'ম যে আমি জুবিন গাৰ্গক আৰু কেতিয়াও নাপাওঁ, জুবিন গাৰ্গ আমাৰ মাজত নাই, এইটো স্পষ্ট হ'ল। আৰু যিটো শূন্যতা, সেই শূন্যতা আৰু কেতিয়াও কোনেও পূৰাব নোৱাৰিব। বিশেষকৈ মই আকৌ কৈছোঁ যে কথাটো ভুল হওক, মই মনে প্ৰাণে ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ সকলো টেলিভিশ্যনত ওলোৱা ব্ৰেকিংবিলাক মিছা হৈ যাওক, সকলো সংবাদ মাধ্যমত যিটো চৰ্চা হৈছে গোকাত মিছা বুলি প্ৰমাণিত হওক, এনেকুৱাকেই মই প্ৰাৰ্থনা কৰি আছিলোঁ। কিন্তু এইমাত্ৰ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে পবিত্ৰ মাৰ্ঘেৰিটাই তেখেতক জনোৱা বুলি কৈছে, আৰু কেনেকৈ এতিয়া ছিংগাপুৰৰ পৰা অসমলৈ অনাৰ ব্যৱস্থা কৰা হ'ব, ক'ত সৎকাৰ কৰা শব্দটো হিমন্ত বিশ্ব শৰ্মাই কৈছে যিহেতু, গতিকে তাৰপিছত আৰু ভাবি লাভ নাই, একো তেনেকুৱা আশা কৰি লাভ নাই। ভগৱানৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিম, শব্দটো ক'বলৈ টান, কঠিন, তেখেতৰ আত্মাই সদ্গতি পাওক, সেইটোৱেই ক'ম শেষত। তাতকৈ আৰু ক'বলৈ কি আছে? ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কোটি কোটি মানুহৰ আস্থা বিশ্বাস যিনি সঁচাকৈ তেখেত যদি গুচি গৈছে, তেখেতৰ আত্মাই চিৰশান্তি পাওক, তাতকৈ আৰু একো ক'বলৈ নাই।